वेलकम टू माय चैनल पुनः एक नतुन भिडिओ आपलोक सकलोके स्वागतम जनाइছো आशा करो सकलोरे भाले আজি আপোনালোকৰ মাজলৈ লৈ আনিছো খৰিহৰ সৈতে মৰিচা ডাঠাৰ ৰেচিপি আহকচোন আমি কেনেদৰে কি বনাই চাওঁ এয়া মই বাৰীৰে মৰিচা ডাঠা কেইটামান বুটলি লৈ আনিছো এতিয়া মই এখিনি ভালদৰে পৰিষ্কাৰ কৰি লৈ কাটিম এয়া মই ডাঠাখিনি ভালদৰে গুচাই লৈছো পিছত মই এখিনি ভালদৰে ধুই লওঁ এনেদৰে কাটি ল'ব ডাঠাখিনি এতিয়া মই কি লাগে চাওঁ প্ৰথম নিমখ হালধি মিঠাতেল আৰু মই সৰিহ আৰু জিৰা লৈ লৈছো জোখমতে আৰু নহৰু আদা শুকান জলকীয়া কেইটামান আৰু দুটা আলু আৰু এখিনি ডাঠা আৰু ইয়াত পিয়াজ লাগিব মই ইয়াত সৰু দুটা পিয়াজ ব্যৱহাৰ কৰিছো এতিয়া আমি কেনেদৰে কি বনাইছো প্ৰথম তেল কেৰাহীখনত তেল দি দিছো কেৰাহীখন গৰম হোৱাত এই তেলখিনি ভালদৰে গৰম হোৱাত ইয়াত মই কেঁচা পিয়াজখিনি দি দিম কেঁচা পিয়াজখিনি মই ভালদৰে ভাজি ল'ম অলপ ৰঙচুৱা হোৱালৈকে তাত মই আদা নহৰু পেষ্টখিনি দি দিছো এইখিনি মই ভালদৰে লৰাই ল'ম এবাৰমান এইখিনি আদা নহৰু কেঁচা গোন্ধ যোৱাত মই ইয়াত সৰিহ জিৰাৰ পেষ্টটো দি দিছো এইখিনি দি দিছো এতিয়া মই এইখিনি ভালদৰে এবাৰ লৰাই ল'ম এইখিনি লৰাই লোৱাত মই ইয়াত অলপ জলকীয়া গুড়া ব্যৱহাৰ কৰিম মই ইয়াত 1 চামুচ জোখৰ জলকীয়া গুড়া ব্যৱহাৰ কৰিছো আৰু হালধিখিনিও দি দিছো মই ইয়াত এইখিনি মই ভালদৰে মিলাই লৈছো গোটেইখিনি এইখিনি মই ভালদৰে ভাজি লৈছো এতিয়া মই এইখিনিত অলপমান পানী ব্যৱহাৰ কৰিছো মই সৰিহৰ বাটিটোত অলপ পানী দি পেলাই এইখিনি দিছো যাতে সৰিহখিনি ভালদৰে ভাজ খাই যায় আৰু মই ইয়াত নিমখ দিছো জোখমতে নিমখ দি দিছো ইয়াত মই 1 চামুচ চেনি ব্যৱহাৰ কৰিছো কেতিয়াবা সৰিহ কিছুমান তিতা থাকে এইবাৰ সৰিহৰ চব্জিত অলপমান চেনি দি দিব লাগে সেইবোৰ মই দি দিছো এইখিনি ভালদৰে এতিয়া মই তেল বিৰিঙা হালৈকে ভাজি থাকিম এইখিনি মোৰ তেল বিৰিঙি আহিছে ভালদৰে এতিয়া এইখিনি মই ডাঠাখিনি দিব পৰা হৈ গৈছে এয়া মই কাটি থোৱা ডাঠা আৰু আলুখিনি দি দিছো এইখিনি মই ভালদৰে এতিয়া মিলাই ল'ম সৰিহ আৰু মছলাখিনিৰ লগত এইখিনি মই ভালদৰে মিলাই দিছো এতিয়া মই এইখিনি অলপ সময় ভাজি থাকিম যাতে মছলাবোৰ ডাঠাৰ ভিতৰত সোমাই যায় ধুনীয়াকৈ মই ঢাকনখন মাৰি দিছো এয়া মই 2 মিনিটমান পিছত ঢাকনখন উঠাই চাইছো এতিয়া অলপমান ডাঠাবোৰে পানী এৰিছে এইখিনি মই ভালদৰে ভাজি থাকিম মই ডাঠাখিনি ভালদৰে ভাজি আছো ডাঠাখিনিবোৰত সৰিহখিনিবোৰ ভালদৰে লাগি গৈছে ডাঠাখিনি মই 1 গিলাচ পানী দি দিছো যাতে ডাঠাখিনি সিজিবলৈ সহজ হয় ইয়াত আপোনালোকে কুহুমীয়া গৰম পানীও ব্যৱহাৰ কৰিব পাৰে মোৰ ডাঠাখিনিও ভালদৰে পানী এৰিছে এতিয়া মই ঢাকন দি থাকিম আৰু অলপ মই পানীবোৰ শুকাবলৈ দিম এইখিনি মোৰ অলপ শুকাইছে পানীখিনি আৰু মই অলপ শুকাবলৈ দিম মোৰ ডাঠাবোৰ সিজি আছে আলুখিনিও সিজিছে ধুনীয়াকৈ আপোনালোকে এইখিনি এনেকৈও ৰাখি থ'ব পাৰে শুকান খাব বিচাৰিলে শুকাইব পাৰে আৰু অলপ জুলজুলকৈ খাব বিচাৰিলে জুলজুলকৈ ৰাখিব পাৰে এনেকৈ এবাৰ খাই চাবচোন খাই বহুতেই সোৱাদযুক্ত হয় ডাঠা ইয়াত আপোনালোকে ৰঙালাও ব্যৱহাৰ কৰিব পাৰে ৰঙালাওটো অপচনেল হয় মোৰ ডাঠা প্ৰায় হৈ গ'ল মই এনেকৈ ৰাখিছোঁ ডাঠাখিনি হৈ গ'ল মোৰ ডাঠা আপোনালোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ